নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা বিশেষ ভিডিঅ' অসম আৰক্ষীৰ ABUB কনিষ্টেবল পদবিলাকৰ ৰিটেন এক্সামৰ ওপৰত। বন্ধু বান্ধৱীসকল, অসম আৰক্ষীৰ ABUB কনিষ্টেবল পদবিলাকৰ ৰিটেন এক্সামৰ চিলেবাছত কিমানটা কুৱেশ্যন আহিব, আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া দিব, আপোনালোকৰ নিগেটিভ মাৰ্ক আছেনে নাই, আৰু কিমান সময়ৰ ভিতৰত আপোনালোকে ৰিটেন এক্সাম সম্পূৰ্ণ কৰিব লাগিব, এই সকলোবিলাকৰ তথ্য A to Z ডিটেইলছ মই আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, ৰিটেন টেষ্ট তেওঁলোকে যিখন নটিচ দিছিলে, সেই নটিচখনত লিখা আছিলে যে ৰিটেন টেষ্ট উইল কনচিষ্ট অফ 100 মাল্টিপল চইচ টাইপ কুৱেশ্যনছ টু বি এনচাৰ্ড অন এন OMR এনচাৰ শ্বীট। ফৰ ইটছ কাৰেক্ট এনচাৰ দ্য কেণ্ডিডেট উইল গেট হাফ মাৰ্ক. Question will be of the level of class 9 and 10. Total marks for the written test will be 50. There will be no negative marking. বন্ধু বান্ধৱীসকল, আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহিব, যিটো OMR শ্বীট আহিব। তাৰ ভিতৰত আপোনালোকৰ 9-10 লেভেলৰে কুৱেশ্যন আহিব, আৰু টোটেল মাৰ্কছ আপোনালোকৰ 50 নম্বৰ থাকিব। প্ৰতিটো কুৱেশ্যনত আধা নম্বৰকৈ আপোনালোকে পাব, আৰু তাত কোনো ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্ক নাথাকে। চ' আপোনালোকে 100টাৰ ভিতৰত 100টাই এটেম্প কৰিবলৈ চাব, যিহেতু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। তাৰপাছত ছাবজেক্টবিলাকৰ ভিতৰত আহিব এলিমেণ্টাৰী এৰিথমেটিক, মানে মেথছৰ কুৱেশ্যনবিলাক। তাৰপাছত জেনেৰেল ইংলিছত বেছিভাগ আপোনালোকৰ যিবিলাক ইংলিছ গ্ৰামাৰ তেনেকুৱাই কুৱেশ্যনবিলাক আহিব। লোকেল ৰিজনিং কুৱেশ্যন আহিব, মেণ্টেল এবিলিটি আহিব, আছামৰ হিষ্ট্ৰী আহিব, তাৰপাছত জিঅ'গ্ৰাফী, পলিটি, ইকনমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। ৰাজনৈতিক, ভৌগোলিক, তাৰপাছত অৰ্থনৈতিক, এই কুৱেশ্যনবিলাক আপোনালোকৰ থাকিব। তাৰপাছত GK, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, আপোনালোকৰ বেছিভাগ জেনেৰেল নলেজৰ কুৱেশ্যন আহে। তথাপিও আপোনালোকে মেথছৰ কুৱেশ্যন টাচ নকৰাকৈ নাহিব। মেথছৰ কুৱেশ্যন আপোনালোকে কৰিব, নহ'লে আপোনালোকৰ তাতো মানে বহুত নিগেটিভ টাইপ এটা আহি যায়, নিগেটিভ মাৰ্ক নাই, তথাপিও আপোনালোকে মেথছ কৰিবলৈ বহুত চেষ্টা কৰিব। আৰু যিসকলে এতিয়ালৈকে মেথছ কমপ্লিট কৰিব পৰা নাই, যিহেতু 9-10ৰে আহিব, আপোনালোকে পাৰিলে এমাহ-দুমাহমান মেথছৰ কাৰণে বেলেগকৈ টিউশ্যন এটা লৈ ল'ব, আপোনালোকৰ কাৰণে ইজি হ'ব। তাৰপাছত দি কুৱেশ্যন পেপাৰ ফৰ ৰিটেন এক্সাম উইল বি ইন দ্য ফলোয়িং লেংগুৱেজ। আপোনালোকৰ 4টা ভাষাত এই ৰিটেন এক্সাম দিব পাৰিব। আপোনালোকৰ যিটো লেংগুৱেজৰ সেইটো আপোনালোকে দিব পাৰিব। তাত 4টা লেংগুৱেজ আছে, আছামিজ, বড়ো, ইংলিছ আৰু বেংগলী। দি ডেট এণ্ড ভেন্যু অফ দ্য ৰিটেন টেষ্ট উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। আপোনালোকৰ এটা নিৰ্ধাৰিত সময়ত এক্সামৰ ঘোষণা কৰা হ'ব। তাৰপাছত একাডেমিক মেক্সিমাম মাৰ্কছ 5, কিছুমান মেক্সিমাম মাৰ্ক দিছে তাত 5 নম্বৰ। এইবিলাক কেৱল কনষ্টেবল UBৰ কাৰণে দিছে। 45ৰ পৰা 59.99 যদি পাৰ্চেণ্টেজ হয়, আপোনালোকৰ 2 নম্বৰ পাব। 60ৰ পৰা 74.99% যদি থাকে, আপোনালোকে 3 নম্বৰ পাব। আৰু 75 আৰু তাৰ ওপৰত থাকিলে মানে আপোনালোকে 5 নম্বৰ পাব। তাৰপাছত অৰেল ভাইভা ভোজ, যিটো ভোজো হ'ব, মেক্সিমাম 5 নম্বৰ থাকিব তাত। তাৰপাছত দি নাম্বাৰ অফ কেণ্ডিডেটছ টু বি কল ফৰ দ্য অৰেল ভাইভা ভোজ উইল বি দ্য ৰেট অফ 2 times নাম্বাৰ অফ ভেকেঞ্চি shown at para 1 above on merit based on marks scored in physical efficiency test and written test. If there are candidates scoring the same marks as the last candidate selected for oral viva voce by the 2 times formula in a particular case, the candidates scoring the same marks will also be called for the oral viva voce, and therefore the number may exceed 2 times for the extent for that particular case and category only. ইয়াত দিছে যে এটা নিৰ্ধাৰিত মানে অনুচ্ছেদ অনুসৰি তেওঁলোকে যিটো মানে দিছিলে, আপোনালোকৰ ৰিটেন টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ওপৰত নিৰ্ধাৰিত কৰিহে ভাইভা ভোচৰ কাৰণে তেওঁলোকে মাতিব বুলি কৈছে। এবাৰ 2জনকৈও মাতিব পাৰে, কিন্তু এতিয়া 1:5ও মাতিব পাৰে। এটা পোষ্টৰ বিপৰীতে 5জন কেণ্ডিডেটক মাতিব পাৰে ভাইভা ভোচৰ কাৰণে, তেনেধৰণে দিছে। আৰু এই ভাইভা ভোচত আপোনালোকৰ 5 নম্বৰ থাকিব। তাৰপাছত যিখন ফাইনেল মেৰিট লিষ্ট আহিব, সেই ফাইনেল মেৰিট লিষ্ট কনষ্টেবল UB বোথ মেল এণ্ড ফিমেল কেণ্ডিডেটৰ কাৰণে দিছে। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 40 নম্বৰ, যিটো সকলোৱে গম পালে। এতিয়া ৰিটেন টেষ্ট হ'ব 50 নম্বৰৰ ভিতৰত। তাৰ ভিতৰত একাডেমিক যিটো নম্বৰ আছে, অকল UBৰ ক্ষেত্ৰত আছে, এইটো 5 নম্বৰ থাকিব 75ৰ ওপৰত হ'লে, আৰু অৰেল ভাইভা ভোচত 5 নম্বৰ থাকিব, টোটেল 100 নম্বৰ। তাৰপাছত কনষ্টেবল AB মেল কেণ্ডিডেটছৰ কাৰণে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 60 নম্বৰ, ৰিটেন টেষ্ট হ'ব 50 নম্বৰ, অৰেল ভাইভা ভোচ হ'ব 5 নম্বৰ, টোটেল 115 নম্বৰ।
তাৰপাছত কনষ্টেবল AB ফিমেল কেণ্ডিডেটছৰ কাৰণে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো 40 নম্বৰ, ৰিটেন টেষ্ট 50 নম্বৰত হ'ব, অৰেল ভাইভা হ'ব 5 নম্বৰ, টোটেল 95 নম্বৰ। Select list will be prepared for the exact number of vacancies to be fill up. বন্ধু বান্ধৱীসকল আপোনালোকে সকলোবোৰ কুৱেশ্যন যিটো 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব এইটো আপোনালোকে 2 ঘণ্টা সময়ৰ ভিতৰত কমপ্লিট কৰিব লাগিব। 2 ঘণ্টা সময় দিয়া আছে। OMR sheet আপোনালোকে 2 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টি চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টি সকলোৰে সহায় হোৱাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।